Hello everyone, welcome back to my YouTube channel Assamese blog. It's me Samir Khan. I hope well are you doing well. So আজি আমি গৈ আছো নগাঁৱৰ পৰা 11 কিলোমিটাৰ দূৰ তাৰ টেম্পল আছে তো তাত যাম আপোনালোকে চাই থাকক ইউটিউব চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেন্তে ছাবস্ক্ৰাইব কৰক তো ৱেডাৰটো ইমান এটা ভাল নহয় তো বৰষুণ আহি যায় নেকি ঠিক নাই আপোনালোকে চাই থাকক মোৰ লগত আৰু এজন দাদা যাব তো দাদাজনক পিক কৰিব গৈ আছোঁ পাই গ'লোঁ টাৰ্ণিংটো পোৱাৰ পিছতে দাদাজন যিজন দাদা ৰখি আছে তো দাদাজনক লৈ এতিয়া যাম আৰু বলক ইয়াৰ পৰা বেছি সময় নালাগে ধৰি লওক 45 মিনিট লাগিব ৰাস্তাও ইমান ভাল নহয় ৰাস্তা ভাল আছে ইমান এটা ভাল নহয় সময় লাগিব চাওঁ কি হয় গৈ থাকোঁ পাই গ'লোঁ বেছি দূৰ নাই আৰু
উপস্থিত হৈছোহি নগাঁৱৰ পৰা যিটো 11 কিলোমিটাৰ দূৰত আপোনালোকক কৈছিলোঁ সো সেইটোৱে মহা মৃত্যুঞ্জয় টেম্পল এইটো চাওক কিমান এটা সুন্দৰ পৰিৱেশৰ মাজত আছে এইটো মানে মন্দিৰটো 126 ফুট উচ্চতাৰ তো চাওক আপোনালোকে আজিলৈ ইমানে যদি ভিডিওটো চাই ভাল পালে তো লাইক কৰক শেয়াৰ কৰক চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই তেন সাবস্ক্ৰাইব কৰক আৰু বেল আইকনটো প্ৰেছ কৰিব যাতে মোৰ নতুন নতুন ভিডিওৰ নটিফিকেশ্যন পাই থাকে